নমস্কাৰ, মোৰ নাম মৌচুমী ফুকন, ছ'চিয়েল ৱৰ্কাৰ। অভিভাৱকসকলৰ মাজত প্ৰায়ে দেখিবলৈ পায় বিমূৰত পৰা এটা বিষয়। সেই বিষয়টো হৈছে চাইক'লজিষ্ট আৰু চাইকিয়াট্ৰিষ্টৰ মাজত পাৰ্থক্যনো কি, কাক দেখাম। প্ৰথম কথা হৈছে চাইক'লজিষ্ট আৰু চাইকিয়াট্ৰিষ্ট দুয়োজনে শিশুসকলৰ বাঢ়ি অহা বয়সত হোৱা অসুবিধাসমূহৰ তেওঁলোকে ডায়েগন'চিছ কৰিব পাৰে। এতিয়া পাৰ্থক্যসমূহ হৈছে যে চাইক'লজিষ্টে যিবোৰ আমাৰ টেষ্টিং আছে সেই টেষ্টিংসমূহ কৰে আৰু চাইকিয়াট্ৰিষ্টে য'ত মেডিচিনৰ প্ৰয়োজন হয় সেই মেডিকেশ্যন তেওঁলোকে প্ৰেছক্ৰাইব কৰে, যিটো চাইক'লজিষ্টে নোৱাৰে। উদাহৰণস্বৰূপে এটি শিশুৰ শিক্ষণৰ ক্ষেত্ৰত অসুবিধা আছে, লাৰ্ণিঙৰ ক্ষেত্ৰত অসুবিধা আছে, বা অটিজিম ডায়েগন'চিছ হৈছে, ADHD ডায়েগন'চিছ হৈছে, সেইটো আপোনাক যদি চাইকিয়াট্ৰিষ্ট এজনে তেওঁলোকে লিখি পঠিয়াই দিছে, ডায়েগন'চিছ কৰি পঠিয়াই দিছে, সেই ক্ষেত্ৰত চাইক'লজিষ্টে শিশুটিৰ শিক্ষণৰ ক্ষেত্ৰত কিমান অসুবিধা আছে বা অটিজিমৰ পৰিমাণ কিমান, মাইল্ড, মডাৰেট, ছিভিয়াৰ, সেইখিনি তেওঁলোকে চাইক'লজিষ্টে এছেছমেণ্টৰ সহায়ত নিৰ্ণয় কৰিব পাৰে। ইয়াৰ মাজতে আৰু এটা অভিভাৱকসকলৰ প্ৰশ্ন কৰে যে চাইকিয়াট্ৰিষ্টৰ ওচৰত গ'লো কম সময় চালে আৰু তেখেতৰ চাইক'লজিষ্টৰ ওচৰত কিন্তু বহু সময় চালে। তেওঁলোকে বহুতেই প্ৰশ্ন কৰে। এইটোত মই ক'ব বিচাৰিম যে আচলতে চাইক'লজিষ্টসকলে এছেছমেণ্ট কৰে, সেইটো কাৰণে অকণমান টাইম লোৱা দেখা যায়। চাইকিয়াট্ৰিষ্টসকলে য'ত মেডিকেশ্যনৰ প্ৰয়োজন থকা বুলি ভাবোঁ আমি শিশুসকলৰ ক্ষেত্ৰত, সেই শিশুসকলৰ ক্ষেত্ৰত চাইকিয়াট্ৰিষ্টক দেখুৱাবলগীয়া হয়। আৰু য'ত দেখা যায় যেন কাউন্সিলিঙৰ বহু বেছি প্ৰয়োজন আছে, যেনেকৈ ধৰক কোনো এটি শিশুৰ আচৰণৰ কিবা আচৰণ আমি বেয়া দেখিছোঁ, বা পঢ়া শুনা কৰিবলৈ মন নকৰে, বা এডলেচেণ্ট সময়ত কিছুমান কৈশোৰ কালত কিছুমান অসুবিধা হোৱা দেখা যায়, সেই তেনেকুৱা ক্ষেত্ৰত কিন্তু চাইক'লজিষ্টৰ কাউন্সিলিঙৰ প্ৰয়োজন হয়। আৰু য'ত দেখোঁ যে বহু বেছি হাইপাৰ এক্টিভ বাচ্চাটো উৎপাত কৰি থাকে, তেনেকুৱা সময়ত সেই হাইপাৰ এক্টিভিটি কমাবৰ কাৰণে চাইকিয়াট্ৰিষ্টৰ মেডিচিনৰ প্ৰয়োজন হয়। শেষত আৰু এটা প্ৰশ্ন কৰা অভিভাৱকসকলে দেখা যায় যেন কাক দেখাম, চাইকিয়াট্ৰিষ্টক দেখুৱালে ভাল নে চাইক'লজিষ্টক দেখুৱালে ভাল। এইটোত প্ৰশ্নৰ উত্তৰত মই অভিভাৱকসকলক এইটোৱে ক'ব বিচাৰিম, যিহেতুকে এই শিশুৰ এই সমস্যাসমূহৰ ক্ষেত্ৰত এটা টীমৰ প্ৰয়োজন, যিটো টীমত ছ'চিয়েল ৱৰ্কাৰ থাকে, চাইকিয়াট্ৰিষ্ট থাকে, চাইক'লজিষ্ট থাকে, স্পেচিয়েল এডুকেটৰ থাকে, স্পীচ থেৰাপিষ্ট থাকে, অকুপেশ্যনেল থেৰাপিষ্ট থাকে। মই পিছৰ তিনিজন যাৰ কথা কৈছোঁ তেওঁলোকৰ বিষয়ে মই আপোনালোকক পিছে পৰে জনাই থাকিম। য'ত টীম থাকে, য'ত চাইক'লজিষ্ট, চাইকিয়াট্ৰিষ্ট সকলো থাকে, সেই টীমটোত দেখুৱালে বেছি সুবিধা হ'ব বুলি মই ভাবোঁ। কাৰণ কি হয়, এটা শিশু কেতিয়াবা আমি দেখোঁ যেন শিশুটিক মেডিকেশ্যন কৰি থকা যায়, মেডিকেশ্যনৰ লগত অভিভাৱকসকলৰ বহু প্ৰশ্ন আহি যায় যে মই শিশুটিক কিমান দিন মেডিচিন খুৱাই থাকিমনে। তো সেই ক্ষেত্ৰত পেৰেণ্টেল যিখিনি কাউন্সিলিং, যিটো চাইকিয়াট্ৰিষ্টেও কৰে, চাইক'লজিষ্টে বেছি কৰা দেখা যায়। সেইটো কাৰণে এটা টীমত যেতিয়া আমি টীমটো য'ত থাকে তাত দেখুৱালে আমি শিশুৰ গোটেই ডেভেলপমেণ্টখিনি গোটেইকেইজনৰ লগত আমি কনচাল্ট কৰিব পাৰোঁ আৰু অভিভাৱকসকলেও বুজাত সহায় হয়। মই বিষয়টো সংক্ষিপ্তভাৱে আপোনালোকক সহজভাৱে বুজাবলৈ চেষ্টা কৰিছোঁ। যদি কিবা বুজি নাপায় আপোনালোকে মোক মেছেজ কৰিব পাৰে বা মেইলো কৰিব পাৰে। মই ভাবোঁ আপোনালোকে বিষয়টো বুজি উঠিছে আৰু ভালে থাকক সকলো। বিষয়বোৰ যিমান পাৰে ইজনে সিজনৰ মাজত শ্বেয়াৰ কৰি থাকক। ধন্যবাদ।